জীৱন কি? হোৱাট ইজ লাইফ? জীৱনটো আমি যেনেধৰণে বিচাৰোঁ ঠিক তেনেধৰণে পাওঁনে? সফলতাৰ পিছত ছাকচেছৰ পিছত সকলো দৌৰিছে। মই, আপুনি, এই পৃথিৱীৰ সকলো মানুহ সফলতাৰ পিছত দৌৰিছে। সকলো মানুহ জানো সফল হ'ব পাৰিছে? আমি কেনেধৰণৰ ছাকচেছ সফলতা বিচাৰোঁ আৰু সেই ছাকচেছ আমি কেনেকৈ পাব বিচাৰোঁ? আজি ৰাতিপুৱা অলপ সোনকালে উঠিব লগা হ'ল। একচুৱেলি মোৰ সোনকালে উঠাৰ তেনেকুৱা হেবিট নাই। কি হয়, ৰাতি শুওঁতে অলপ দেৰি হয় আৰু উঠোঁতেও ঠিক তেনেদৰে অলপ দেৰি হৈ যায়। কিন্তু আজি ৰাতিপুৱা সোনকালে উঠিলোঁ, কাৰণ কৰ্তব্য। চাকৰি সূত্ৰে মই গোৱালপাৰাত যাব লাগে। মই থাকোঁ হাজাৰাত। ৰাতিপুৱা উঠি মই বাছ ধৰিবৰ বাবে ৰাণীগেটত ৰৈ আছোঁ। পৰিৱেশটো কিবা আজি শীতৰ যেনেকৈ এটা সেমেকা সেমেকা ভাৱ, তেনেকুৱা ভাৱ লাগিছে। বিৰাট সুন্দৰ দৃশ্য। ৰাতিপুৱাৰ সেই সুন্দৰ দৃশ্য দেখি মনটো সঁচাকৈয়ে বহুত ভাল লাগি গৈছে। কিন্তু আচল কথা, মই বিচৰা নাছিলোঁ যে আজি মই ৰাতিপুৱা সোনকালে উঠিম। আমি যি নিবিচাৰোঁ সেইটো কৰিব লগা হয়, আৰু যি বিচাৰোঁ তাক আমি কেতিয়াও নাপাওঁ। এয়াই জীৱন, এয়াই লাইফ। মনৰ ইচ্ছা নাথাকিলেও আমি কিছুমান কাম কৰিবলৈ বাধ্য। জীৱনৰ এইটো এটা ডাঙৰ ৰহস্য। সৰুতে পঢ়া শুনা কৰিবৰ কাৰণে মা দেউতাই জোৰ দিছিল, বাধ্য কৰাইছিল। পঢ়া শুনাৰ প্ৰতি বেছি ৰাপ নাছিল, খেলা ধূলাৰ প্ৰতিহে ৰাপ আছিল। তথাপিতো আমি বাধ্য আছিলোঁ। বিশেষকৈ মোৰ কথা কওঁ, মই বাধ্য আছিলোঁ। পঢ়িব লাগিব, মা দেউতাই কৈছে, কিন্তু পঢ়াৰ প্ৰতি সিমান এটা ৰাপ নাছিল। মোৰ নিচিনা হয়তো আপোনালোকৰ জীৱনতো তেনেকুৱা কিবা পঢ়াৰ প্ৰতি বেছি ৰাপ নাছিল, খেলা ধূলাৰ প্ৰতি ৰাপ আছিল, সেনেকুৱা হৈছিল চাগে। এতিয়াও মনত পৰে হাইস্কুলত পঢ়ি থাকোঁতে ৰচনা লিখা, বিশেষকৈ ইংৰাজীৰ এইম ইন লাইফ। ময়ো লিখিছিলোঁ। মোৰ নিচিনা হয়তো বহুতে লিখিছিলে ৰচনা এইম ইন লাইফ, দা কাও কিবা কিবি। আচ্ছা, এইম ইন লাইফত আমি কি লিখিছিলোঁ? মই ডাক্তৰ হ'ম, ইঞ্জিনিয়াৰ হ'ম। এতিয়া ডাক্তৰ কি, ইঞ্জিনিয়াৰ কি, কিমান পঢ়িব লাগিব ডাক্তৰ হ'বলৈ হ'লে, ইঞ্জিনিয়াৰ হ'বলৈ হ'লে, কোনো আইডিয়া নাছিল। কিন্তু আমি লিখিছিলোঁ মই ডাক্তৰ হ'ম, মই ইঞ্জিনিয়াৰ হ'ম। কিন্তু হ'ব পাৰিলোঁ জানো? নোৱাৰিলোঁ। এয়াই জীৱন, এয়াই লাইফ। ফ্ৰেণ্ডছ, জীৱনত এইবোৰ কিয় হয়? আমি যিটো নিবিচাৰোঁ সেইটো আহি লগ দিয়ে, আৰু যিটো বিচাৰোঁ সেইটো নাপাওঁ। এইবিলাকৰ ৰহস্য কি? জীৱনটো কি? আহক আমি বুজোঁ জীৱনৰ আচল ৰহস্য। জীৱনত সফলতা পাবলৈ হ'লে আমি কি কৰিব লাগিব? এই হাইস্কুলত পঢ়ি থাকোঁতে লিখাৰ নিচিনা এইম ইন লাইফ, মই ডাক্তৰ হ'ম, ইঞ্জিনিয়াৰ হ'ম, সেনেকৈ হ'লে নহ'ব। কিছুমান নীতি নিয়মৰ মাজেৰে আমি চলিব লাগিব। জীৱনটো আমি বুজিব লাগিব, সফলতা কি। এইবিলাক আমি বুজিবৰ কাৰণে আগবাঢ়ি যাম। পৰৱৰ্তী এপিছ'ডত আমি আৰু অলপ ডিটেইলছ আলোচনা কৰিম। চ' ফ্ৰেণ্ডছ, জীৱন কি? হোৱাট ইজ লাইফ? আগলৈ আহিব লগা এপিছ'ডটো আপোনালোকে মৰমেৰে আঁকোৱালি ল'ব বুলি আশা কৰিলোঁ। ফ্ৰেণ্ডছ, কাইণ্ডলি লাইক আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। বহুত বহুত ধন্যবাদ। শুভৰাত্ৰি।